everyone, welcome to my channel Maya's Blog. পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ নেক্সট টাইটানিক শব্দটোৰ সৈতে যেন দুৰ্ভাগ্যৰ লগ নেৰাই হৈছে। শব্দটোৰ লগত যেন এটা ভয়ংকৰ অভিশাপ জড়িত হৈ আছে। এই অভিশাপটো যেন এতিয়াও শেষে হোৱা নাই। 1912 চনতে 1500 লোকৰ মৃত্যু ঘটোৱা টাইটানিকখন এতিয়াও সাগৰতলিতে পৰি আছে। তাকে চাবলৈ যোৱা টাইটান নামৰ সাবমেৰিন খন দুৰ্ঘটনা হৈ পৰখি 5জন লোকৰ মৃত্যু হৈছে। 1997 চনত যেতিয়া প্ৰথম টাইটানিক চিনেমা ওলাইছিলে তেতিয়া বহুতো মানুহে উৎসাহিত হৈছিলে যে এই টাইটানিকখনৰ বিষয়ে জানিবলৈ বা টাইটানিকখন এতিয়া ক'ত আছে, ক'ত পৰি আছে, কেনে অৱস্থাত আছে এইবোৰ জানিবৰ কাৰণে বিৰাট উৎসাহিত হৈছিলে। আচলতে 1912 চনত যেতিয়া টাইটানিকখন দুৰ্ঘটনাগ্ৰস্ত হৈছিলে তাৰ পিছৰ পৰাই মানুহে টাইটানিকখন বিচাৰি হাবাথুৰি খাইছিলে। তাৰপিছত যেনিবা 1985 চনত যেতিয়া টাইটানিকখন প্ৰথম বিচাৰি পালে তেতিয়া তালৈকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানুহ বা গৱেষকসকলে সাবমেৰিনৰ সহায়ত তালৈকে গৈ বা তাৰ ভিডিঅ' ফুটেজ উঠাবলৈ সক্ষম হৈছিলে বা তাৰ পৰা কিছু বস্তু আনিবৰ কাৰণেও সক্ষম হৈছিলে। আৰু তেতিয়াৰ পৰাই মানুহ উৎসাহিত হৈ আছিলে যে মানে টাইটানিকখন নিজ চকুৰে চোৱা। অচিন গেট নামৰ এটা কোম্পানীয়ে তেওঁলোকে সাবমেৰিন এখন তৈয়াৰ কৰি ওলাইছিলে যিখনৰ নাম আছিলে টাইটান। টাইটানখনেৰে কিছুমান নিৰ্দিষ্ট মানুহক তললৈকে লৈ যায় আৰু সাবমেৰিনখনৰ খিৰিকীৰে টাইটানিকখনৰ ভগ্নস্তূপটো চাব পাৰে। সেইটো এটা বৰ ব্যয়বহুল প্ৰক্ৰিয়া। সেই মানে আমাৰ ভাৰতীয় হিচাপত প্ৰায় 2 কোটি টকা খৰচা হয় তললৈকে গৈ টাইটানিকখন চাবৰ কাৰণে। গতিকে যিসকলে যাব তেওঁলোকো নিশ্চয় মানে ধনী ব্যক্তিয়ে গৈছিলে তললৈকে আৰু অতি দুৰ্ভাগ্যজনকভাৱে সেইদিনাখন টাইটানখনৰ দুৰ্ঘটনাগ্ৰস্ত হৈ 5জন ব্যক্তি তাতে মৃত্যু হ'ল। তাৰে ভিতৰত পাকিস্তানৰো 2জন ব্যক্তি আছিলে, বাপেক পুতেক, তেওঁলোকৰো কৰুণ মৃত্যু হ'ল। আজি কিন্তু আমি সাবমেৰিন টাইটানৰ বিষয়ে ভিডিঅ'টো বনোৱা নাই। আমি টাইটান নামৰ আন এখন জাহাজৰ কথা আজি ক'বলৈ ওলাইছোঁ। টাইটান নামৰ এখন জাহাজ আছিলে যিখন লাক্সাৰিয়াছ জাহাজ আছিলে আৰু বহুত ধনী ধনী ব্যক্তিক লৈ এই জাহাজখন আয়াৰলেণ্ডৰ পৰা আমেৰিকালৈ আটলাণ্টিক মহাসাগৰৰ পথেৰে যাত্ৰা আৰম্ভ কৰিছে এপ্ৰিল মাহত। তাৰে কিছুদিন যাত্ৰা কৰাৰ পিছতে এটুকুৰা বিশাল আইচবাৰ্গৰ লগত সংঘৰ্ষ হৈ সেই টাইটান নামৰ জাহাজখন দুৰ্ঘটনাগ্ৰস্ত হয়, বহুতো লোকৰ মৃত্যু হয় আৰু বহুতো ক্ষয় ক্ষতি হয়। টাইটানিক জাহাজখন ডুব যোৱাৰ প্ৰায় 14 বছৰ আগতে এজন ঔপন্যাসিকে লিখি ওলাইছিলে টাইটান নামৰ জাহাজৰ কাহিনীটো। এই কাহিনীটো লিখিছিলে মৰ্গান ৰবাৰ্টছন নামৰ এজন আমেৰিকান লিখকে 1898 চনত, মানে টাইটানিক জাহাজখন সঁচাকৈয়ে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ প্ৰায় 14 বছৰ আগতে। আচৰিত নহয়নে ঘটনাটো? এই কাহিনীটোৰ জাহাজখনৰ সৈতে টাইটানিকৰ দুৰ্ঘটনাৰ কাহিনীটো হুবহু মিলি গৈছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, বিৰাট ইণ্টাৰেষ্টিং হ'ব গৈ। এই উপন্যাসখনৰ নাম আছিলে ফিউটিলিটি। যেতিয়া টাইটানিক দুৰ্ঘটনাগ্ৰস্ত হয় তাৰপিছত এই কিতাপখনৰ নামটো অকণমান সলাই দ্য ৰেক অফ টাইটান ফিউটিলিটি বুলি পেলাই নামকৰণ কৰা হয়। এই টাইটান নামৰ জাহাজখন আয়াৰলেণ্ডৰ পৰা আপোনাৰ আমেৰিকালৈ আহি আছে, খুব লাক্সাৰিয়াছ জাহাজ। সেই সময়ত আটাইতকৈ বিশাল জাহাজ আৰু অতিকৈ ব্যয়বহুল জাহাজখন। তাতে সৰু সুৰা মানুহে মানে ভাল সুবিধা নাপায়েই, টিকেট নাপায়েই। মানে যিবোৰ আটাইতকৈ ধনী তেওঁলোকেহে সেইখনত মানে টিকেট ক্ৰয় কৰিব পাৰে। আৰু সেই যাত্ৰাটোৰ প্ৰথম যাত্ৰাতে এটা আইচবাৰ্গৰ লগত খুন্দা মাৰি টাইটান নামৰ জাহাজখন দুৰ্ঘটনাগ্ৰস্ত হয়, বহুতো ক্ষয় ক্ষতি হয়। চবতছে ডাঙৰ কথাটো হ'ল মৰ্গান ৰবাৰ্টছনে যিটো কাহিনী লিখিছে, যিটো কাহিনীটোত যিখন জাহাজৰ বৰ্ণনা কৰিছে, সেই জাহাজখন আচল টাইটানিকখনৰ লগত প্ৰায় একেধৰণৰে আছে। মৰ্গান ৰবাৰ্টছনৰ কাহিনীটোত যিখন জাহাজ টাইটানৰ বৰ্ণনা কৰা হৈছে সেই জাহাজখন আছিলে 800 ফুটৰ আৰু আচল টাইটানিকখন আছিলে 882 ফুট, মানে মাত্ৰ 82 ফুটৰহে ডিফাৰেঞ্চ। অ'কে, মাইকেল ৰবাৰ্টছনৰ কাহিনীটোত জাহাজখনত পানী নোসোমাবৰ কাৰণে যিবোৰ টাইট কম্পাৰ্টমেণ্ট থাকে সেয়া আছিলে 19টা আৰু আচল টাইটানিকখনত সেই কম্পাৰ্টমেণ্ট আছিলে 16টা। মাইকেল ৰবাৰ্টছনৰ কাহিনীটোতো বৰ্ণনা কৰা আছে যে মানে যিটো কোম্পানীয়ে টাইটান জাহাজখন মানে কাহিনীৰ জাহাজখন বনাইছিলে তেওঁলোকে মানে গেৰাণ্টি লৈছিলে যে এইখন আনচিংকেবল, মানে যিখন কেতিয়াও ডুব নাযায়। গতিকে জাগাবোৰ এনেই অকুপাই কৰিবৰ কাৰণে মিছামিছি তেওঁলোকেও কি কৰা নাছিলে, লাইফ বট কমকৈ লৈছিলে, মাত্ৰ 24টা লাইফ বট লৈছিলে কাহিনীটোৰ জাহাজখনত। আৰু আচল টাইটানিকৰটো সেই একে ঘটনা, তেওঁলোকেও কৈছিলে যে এখন যিহেতু নুডুবেই গতিকে লাইফ বট লৈ কি কাম আছে। এটাত আচল কাহিনীটো আচল টাইটানিকতো মাত্ৰ 22খনহে লাইফ বট লৈছিলে। মানে কাহিনীটোৰ জাহাজ টাইটানত 3টা প্ৰপেলাৰ আছিলে আৰু ইণ্টাৰেষ্টিংলি আচল টাইটানিকতো 3টাই প্ৰপেলাৰ আছিলে।
কাহিনীটোৰ জাহাজত 3000 পেছেঞ্জাৰ আছিলে আৰু ইণ্টাৰেষ্টিংলি আচল টাইটানিকত 2224জন পেছেঞ্জাৰ আছিলে আৰু বেছিভাগৰে মৃত্যু ঘটিছিলে তাতে। তো কিমান সাদৃশ্য আচল টাইটানিক আৰু মৰ্গান ৰবাৰ্টছনৰ ফিউটিলিটিত উল্লেখ থকা সেই টাইটান নামৰ জাহাজখনত। আনকি টাইটান জাহাজখন যেতিয়া আইচবাৰ্গত খুন্দা মাৰিব ওলায়, টাইটান জাহাজখন অকণমান কাটি গৈ সোঁফালেহে, মানে ডাইৰেক্ট সংঘৰ্ষটো হোৱা নাছিলে আইচবাৰ্গৰ লগত, সোঁফালে ঘঁহনি খাই পেলাই টাইটান জাহাজখন দুৰ্ঘটনাগ্ৰস্ত হৈছিলে। ছেম প্ৰচেছত টাইটানিক জাহাজখনো ঠিক একে নিচিনাকৈ, টাইটানিকখনো ডাইৰেক্ট খুন্দা খোৱা নাইতো আইচবাৰ্গত, সি সোঁফালেৰে ঘঁহনি খাই কিনে লাহে লাহে টাইটানিকখন ডুবিছিলে। আনকি ইমানখিনি পৰ্যন্ত মানে তেওঁ 14 বছৰ আগতে তেওঁৰ কাহিনীত বৰ্ণনা আছে। গতিকে মানুহে সন্দেহ কৰিছিলে শেষত তেওঁ যে এওঁ কিবা জানিছিলে নেকি, কিবা প্ৰেডিকশ্যন কৰিছিলে নেকি, কিন্তু তেওঁ সকলোবোৰ নাকচ কৰিছে। তেওঁ কৈছে যে তেওঁ একো ইয়াৰ বিষয়ে জ্ঞাত নাছিলে। তেওঁ যিখিনি জ্ঞান, এখন জাহাজ বনোৱা বা জাহাজৰ লগত জড়িত যিখিনি জ্ঞান, সেই জ্ঞানেৰেই তেওঁ কিতাপখন লিখি উলিয়াইছিলে, মানে সেই কাহিনীটো লিখি উলিয়াইছিলে। আৰু সেইটো 14 বছৰ পিছত হুবহু টাইটানিক জাহাজখনৰ লগত মিলি গৈছিলে। তো কেনেকুৱা পালে আমাৰ টাইটানৰ কাহিনীটো আমাক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কমেণ্টটো কৰিবই, কেনে পাইছে জনাব আমাক। আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। চাই থাকিব মায়াছ ব্লগ।